গাইছ পাৰ্ক এটাত ঘূৰিব আহিছিলোঁ কি ক'ম নতুনকৈ খুলিছে বুলি এইখন পাৰ্ক চাব পাৰে গাইছ মানে কি ক'ম আৰু আজি বহুত দিনৰ মূৰত আজি গাইছ ভিডিঅ' বনাই আছোঁ সেইকাৰণে ক'বা চবা নাজানা হৈ আছোঁ তো আজি লাষ্ট ডিচেম্বৰ এই চনৰ সেইকাৰণে অলপমান এনেই আমাৰ ওচৰৰ বেছি দূৰ নহয় তাৰ কাৰণে ইয়াতে ঘূৰিব গৈছিলোঁ আজি লাষ্ট ডিচেম্বৰ আজিৰ পৰা 2025 চেছ হ'ব আৰু তো অহাকালিৰ পৰা 2026 তো কি ক'ম আৰু নাচাব পাৰে এইখনে পাৰ্ক সেইটো নাও চাও উঠিব পাৰে আমি নাৱত উঠি নাৱত মানুহেই নাই মানে এতিয়া টাইমটা প্ৰায় 12:30 বাজি মানুহেই নাই সেইকাৰণে ভাল লগা নাই আৰু ধুনীয়া জেগা এটা পাৰ্কটো ইমান ভাল নহয় বুলি মই ভাবোঁ আৰু ইমান ডাঙৰে নহয় আৰু চাব পাৰে মানুহো নাই একজনো আবেলি টাইমতে হ'ব পাৰে ইয়াত অলপ চলপ মানুহ তো আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাই সেইকাৰণে অলপমান নাজানা হৈ আছোঁ আৰু নক'ব কি ক'ম এইফালে দলং কি ধুনীয়াকৈ বনাই থৈ দিছে চাব পাৰে এইফালে কি চাওক কি ধুনীয়াকৈ লাগিছে তো মই এটা ৰিল বনাইছোঁ এতিয়া এনেই আৰু ইমান ভাল বনাই ৰিলটো তো গাইছ চাব পাৰে কি ধুনীয়া বেয়াও কৈ আছোঁ ধুনীয়াও কৈ আছোঁ তো এইফালে চাব পাৰে আৰু আগতো আছে এইফালে মানে পুখুৰী আৰু নাই এইফালে লাগি ইমান দূৰেই দূৰলৈ থাকিব পাৰে আৰু এইখনে হ'ল দলংখন গাই চাব পাৰে কি ধুনীয়া আজিহে ৰ'দ ওলাইছে মানে আজি লাষ্ট ডিচেম্বৰ এই 2-3 দিন এনেকুৱা ঠাণ্ডা গাইছে ৰ'দটো ওলোৱা নাই আজি এতিয়াহে অলপমান ৰ'দটা ওলাল তো এইফালে মানুহ বহিবৰ কাৰণে মানে চেয়াৰ বঢ়িয়াকৈ বনাই থৈ দিছে এইফালেও আছে কি ক'ম আৰু না এইখনে পাৰ্কখন আৰু এইফালে আছে কিমান দূৰ লাগি যায় চাওঁ ৰ এতিয়ালৈকে তো চাব পাৰে এইকাৰণে পাৰ্কখন আৰু না গাইছ এইফালে ঘূৰিবৰ কাৰণে জাগা বনাই থৈ দিছে এইফালে বহক আৰু ভিউৰ মজা লওক ইমান ভোকে লাগি খাবলৈ যাই কিনে ভোক লাগিব লাগছে চুলিকেইটা কৈছিলোঁ আৰু না আজি লাষ্ট ডিচেম্বৰ সেইকাৰণে চুলি অলপমান কাটিলোঁ চুলিখন বম লম্বা হৈ আছিল বহু ইয়াতে বহি গাড়ী ঘৰ উঠাই এই ভিউৰ মজা লগ গাই চাব পাৰে কি শান্তি ঠাই আবেলি চুল মাৰিব ভাল হ'ব তো বহুত দিনৰ মূৰত বহুত দিনৰ মূৰত ভিডিঅ'টো বনালোঁ আজি এটা তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ এইফালে চাওক বহিবৰ কাৰণে কি ধুনীয়া মানে এইটো বৰ বনাই উঠি দিছে এইখানে আৰু পাৰ্কখন চাব পাৰে গাইছ এইফালে খ্ৰীষ্টান জাতি আছে আৰু নাই তো এইকাৰণে অলপমান এইফালে গোটেই মানুহ ফুটি থাকিব তো এইখনে গাইছ পাৰ্কখন চাব পাৰে হ'লেও এইটোৱে বঢ়িয়াকৈ এটা জেগা বনাই থৈ দিছে চাব পাৰে গাইছ এইটো এটা বঢ়িয়াকৈ বনাই থৈ দিছে আৰু এইফালে ধুনীয়াকৈ পানীৰ তললৈকে যাব পাৰে এইফালে বহি আছে বহুত নাৱৰীয়াজন এই হ'ব চাগে ৰখি আছে কিন্তু এজনো মানুহ নাই ভাল অলপ চলপ আৰু বেছি ভাল লগা নাই কাৰণ মানুহ এইখনে চুপাৰ চাব পাৰে 360 ভিউৰ পৰা দেখাই দিম আপোনালোকক মানে আৰু নিউ পাৰ্ক বোলে আমাৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয় ওচৰতে মানে হয় 10-15 কিলোমিটাৰমান হ'ব আমাৰ ঘৰৰ পৰা 15 কিলোমিটাৰমান হ'ব তো সেইখনে আপোনাৰ গাইছ পাৰ্কখন চাব পাৰে নাও চাও চলাব পাৰে 50 টকীয়া হ'ব পাৰে চাগে চলালেও সেই মানুহ থাকিলে মানুহ নাই চলাব পাৰে না গাইছ গাইছ এতিয়ালৈকে চাই আছোঁ এইফালে ডাষ্টবিনো বনাই থৈ দিছে মানে এটা জেগাত কোনোবা এটা জেগাত আহিলে সোনকালে যাব মন নাযায় পুৰা ভালকৈ চাই থাই যাব মন যায় না এইফালে চাব পাৰে গাইছ কি ক'ব এইফালে তেওঁ বহি আছে পাৰ্কটা ভাল লাগছে আৰু ইমানো নালাগা নহয় কিন্তু মানুহ থাকিলে বেছি ভাল লাগিলে বিয়াৰ নাই কিন্তু এই কোনো মানুহ নাই কিন্তু গাইছ সেইফালে পুখুৰী ইয়াৰ পৰা ষ্টাৰ্ট হৈ পুখুৰীটো বহুত দূৰ হৈ যায় এইফালে আৰু এইফালে কাবাৰ স্থান আছে এইফালে মানে খ্ৰীষ্টান জাতি আছে আৰু নাই মানে মানে মানুহ পুঠি দিয়া প্লাছ আছে ধৰক দেখাওঁ নেকি দেখাওঁ আৰু আপোনালোকক এবাৰ দেখাই দিওঁ আছে কি গম এইফালে চাব পাৰে এইফালে খ্ৰীষ্টান জাতি তেতিয়াৰ কাৰণে কবৰস্থান আছে কিবা এটা মানে চাম খাটোতে এনেকুৱা পাৰ্কটো বনাই দিছে চাব পাৰে এতিয়া ইমান প্লাছ চাব পাৰে চাৰিফালে প্লাছ কি ক'ম আৰু গাইছ এইখনেই হ'ল পাৰ্কখন মানে ক'ৰবাত আহিলে জেগাত আহিলে ভাল চাব সোনকালে মন নাযায় এইফালে চাব পাৰে এতিয়া লিখাই আছে আৰু আপোনালোকক দেখান যায় না দেখাই তাৰপিছত গাইছ
এইখানে আৰু দেখাই দিম কি লিখা আছে লোকেশ্যনটো এতিয়া চাওক আপোনালোকে লোকেশ্যন ডেট কি লিখা আছে নিজে স্ক্ৰীনশ্বট মাৰি পঢ়ক ৰেচন কেয়াৰমনিয় বাখাৰাপুৰ চাইনা ইকোটৰ জিম লিখা আছে ডেট 11/12/2025 চিফ গেষ্ট কি লিখা আছে অনাৰেবল ডক্টৰ নুমলজি মমিন ডেপুটি স্পীকাৰ আছাম লেজিসলেটিভ এছেম্বলি অৰ্গেনাইজ বাই বাখাৰাপুৰ চাইনা ইকো টুৰিজিম ট্ৰাষ্ট তো আমি ইয়াৰ পৰা যাওঁ আৰু বেছি দূৰ নাই বেছি দেৰি নাই ইয়াৰ পৰা প্ৰায় যাঙে আৰু তো বাই বাই ভাল লাগছিল পাৰ্কটো যাওঁ আৰু কি ক'ম আৰু না সেয়ে এইখনে গাইছ পাৰ্কখন কি ক'ম দিছ ইজ নিউ পাৰ্ক বোলে থাম্বনেইল এটা লওঁ গাইছ তাৰপিছত বাই বাই ক'ম আৰু বাই বাই মানে আপোনালোকক বাই বাই থাম্বনেইল এটা লৈ বাই বাই গাইছ ইয়াৰ পৰা উঠি বাই বাই বাই